হেল্ল' বন্ধুসকল স্বাগতম জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত তোমালোকৰ বাবে লৈ আহিছোঁ এটা খুব ধুনীয়া গানৰ আপডেট। তো বন্ধুসকল তোমালোকৰ বাবে এটা লৈ আহিছোঁ নতুন অসমীয়া গানৰ আপডেট। তুমি যে ধুনীয়া তো বন্ধুসকল অতি সোনকালে এটা নতুন অসমীয়া গানে শুভ মুক্তি লাভ কৰিবলৈ গৈ আছে। গানটোৰ ভিডিঅ' অডিঅ' দুইটা একেলগে ৰিলিজ পাব। গানটোৰ ভিডিঅ' কেনেকুৱা হ'ব, ভিডিঅ'ত কোনে কোনে অভিনয় কৰিব, গানটোত কোনে কোনে কণ্ঠদান কৰিছে, গানটোৰ ভিডিঅ'ত কেনেকুৱা ধৰণৰ কাহিনী সোমাই থাকিব আৰু কেতিয়াকৈ ৰিলিজ পাব, এই ভিডিঅ' সংটি তোমালোকে সকলোবিলাক খবৰ আমাৰ ভিডিঅ'টো জানিব পাৰিবা। সো ভিডিঅ'টো অকণ স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিবা। সো বন্ধুসকল যিসকল নতুন ভিউৱাৰ্ছ আহিছে তেওঁলোকক আমি সৰু এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে আমাৰ যিটো চেনেল আছে এই চেনেলটি যাতে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল কৰি প্ৰেছ কৰি ৰাখে, তেতিয়া আমাৰ এনেকুৱা ধৰণৰ নতুন নতুন গানৰ আপডেটবিলাক তোমালোকে সোনকালে পাই যাবা। সো আহা এতিয়া গানটোৰ সকলোবিলাক ডিটেইলছ তোমালোকক দি দিওঁ। গানটো প্ৰমো আছে তোমালোকক আমি দেখুৱাম। সো বন্ধুসকল তোমালোকক মই ফাৰ্ষ্টে অডিঅ' ক্লিপখিনি দি ল'ব বিচাৰিছোঁ। প্ৰডিউচ কৰিব জোনাক মিলন, লিৰিক্স ৰোহন চান, মিউজিক পুলক নাথ, মিক্স এণ্ড মাষ্টাৰ দিগন্ত বৰদলৈ, এডিশ্যনেল লিৰিক্স সুধাকৰণ, ৰেকৰ্ড কৰিব কৌস্তৱ শইকীয়া, লিৰিক্স বিমন বৰুৱা অসমীয়া, GFX তুষাৰ গোহাঁই, ফটোগ্ৰাফী সত্যজিৎ ডি ফুকন। বন্ধুসকল আহা তোমালোকক এতিয়া ভিডিঅ' ক্লিপখিনি দি লওঁ যে ভিডিঅ'ত কোন কোন থাকিব। প্ৰডিউচ কৰিব ঐশ্বত দেউৰী, ডাইৰেক্ট কৰিব ৰিণ্টু চৌধুৰী আৰু অভিনয় কৰিব ভিডিঅ'টোত বিপুল ৰাভা, মানস শৰ্মা, অনু বসুমতাৰী, পল্লৱী, ৰোহন চান। চিনেমাটোগ্ৰাফি কৰিব বিতুল দাস, ড্ৰোনত থাকিব চন্দন, এছিষ্টেণ্ট ডাইৰেক্টৰ কাঞ্চন, এডিটৰ মানস কাশ্যপ আৰু প্ৰডাকশ্যন মেনেজাৰ হ'ব দীপেন বৰুৱা। তো সকলোখিনি তোমালোকে গম পালা যে ভিডিঅ' ক্ৰেডিটছ আৰু অডিঅ' ক্ৰেডিটছৰ কোন কোন থাকিব। চ' ভিডিঅ'টো চাই কেনেকুৱা পালা আমাক জনাব নাপাহৰিবা। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। চ' ভিডিঅ'টো খুবেই ভাল হ'ব, তোমালোকে ভিডিঅ'টো চাবলৈ নাপাহৰিবা। ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যন। তুমি যে ধুনীয়া তোরা সিনেমারে নায়িকা, সিনেমারে নায়িকা, দেখিলেই ভালে লাগি, দেখিলেই ভালে লাগি যায়। তোমাকে নেকি? হ্যাঁ তাই গিয়েকে কিন্তু গম পালে তোৰ পিঠি বহল কৰিব হৈছে যা। সো বন্ধুসকল বহুত এটা ইণ্টাৰেষ্টিং ভিডিঅ' হ'বলৈ গৈ আছে আৰু ভিডিঅ'ত তোমালোকে এবাৰ চাবা। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ লিংকটো থাকিব, যিটো ভিডিঅ' ৰিলিজ হ'ব তোমালোকক মই দি দিম। চ' তোমালোকে ডাইৰেক্ট গৈ চাব পাৰিবা। তো বন্ধুসকল আজি ভিডিঅ'টো আছিল ইমানে। ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল কৰি প্ৰেছ কৰি ৰাখিবা। তো মই লগ পাম এটা নতুন ইণ্টাৰেষ্টিং এনেকুৱা ধৰণৰ নতুন অসমীয়া গানৰ আপডেট হয়। তেতিয়ালৈকে বাই, জয় আই অসম।